ইখিনো ভালে হৈছে খা চামুচ নাংগে হাতে দি খা হাতে দি খাব লাগিব আৰু সময়ে সময়ে তাত মাৰধৰ কৰে তাত মাৰেও নেকি ভালে হ'ব পিছে হলি চাহাবেৰ সুখী তামাম মাৰ খাক তাতে আৰু আমি ঘৰৰ মুৰ্গীগিলা সদায় সদায় মাৰি খামো আমি হোটেলত কাম কৰা কামো কৰি থাক খাইও থাক কি যে মজা হয় নেকি ও পিছে পলিথিনত কি আনছা তই ইটো না মিঠাই মোক মালিকে নহয় যি খাবা ইচ্ছা তাকে খাবা দে সেইকাৰণে জিলেবিৰ কাৰণে লৈ আনছো বা মালিকটো ইমান ভাল না ভাল মানে বস্তুগিলা মই নিজে নিজে ওলাই খাম একো নকয় ই যে কি বুলি কয় চুৰিয়াত যে পানী ভিজাই থৈ দে চৰিয়াত পানী ভিজাই থৈ দে গোল্লা গল্লা আৰু কিবা ওপৰত ৰঙা তলত হালধিয়া সিজেকে খাং মই ওপৰত ৰঙা তলত হালধীয়া লাল অ মহল সিজে আৰু এইবিলাক কি বুলি কয় পঠাৰ লগত চব্জি যে ফ্ৰী বুলি কয় সেইকাৰণে চব্জিকে খাম পুৰা পেট ফুল হৈ যায় বা ও কাকা আমাক লাগি হোটেলৰ পৰা কিবা কিবি আনবিচোন হ'ব দে হ'ব চিন্তা নকৰবি একদিন নহয় মই পুৰা বস্তা ভৰাই মিঠাই লৈ আহিম দে হ'ব দে যা এতিয়া মিঠাইখিনি জিলাপিক দিবি যা হ'ব দে কি আনছা এইগিলা শাক শাকনো খাই নাই এতিয়াৰ দিনত জিলাপি একো কৰা মোক কামো শান্তিমতে কৰবা নেদা তই তই এতিয়া বচোন কাম পিছত কৰবি ইটো চাও কি আনছো মই ঐ মানুহটো তুই যে সদায় সদায় বস্তু গিলা আনা কিয় তিৰিকা মালিকনে মোক একো নকয় নহয় এনাই পঠাই দে ইটো খা নাখাং মোৰ ভোগ নাই এই মাত্ৰ ভাত খালো তিৰিকা এইটো চিংৰা হে ভাত খাই থলি খাব পাৰে দে পেট ভৰা বস্তু নহয় নহয় তোৰ লগত যে কি হ'ব দে অলপ মানে খাম কিন্তু হ'ব দে খা আৰু খা হ'ব দে মা কৈছে মিঠা হলি হ'ব দে আগতে হলি এইগিলা বস্তু নানক দে কিবা খাম ইটা পাৱাটো নাখা তোৰ এইটো বিৰাট বেয়া স্বভাৱ খা ও মানুহটো কি? তুই যে হোটেলৰ পৰা এইগিলাখান বস্তু লৈ আনা সঁচা কথা কবি কিন্তু তোক মালিকনী একো নকয় না মা কৈছে একো নকয়ে মোৰ মতে চব কাম কৰিব পাৰোঁ তাত ক'তো আপি মানুহ বস্তুগিলা এনে নেখেৰা দে কি তই আপিক বস্তু দিয়া নহয় আপাক চিনাকি মানুহগিলা পঠাই দে মই খাবি কিন্তু ইমান বেছি দাদাগিৰিও নকৰবি মালিকনী বাইদেউ বেয়া পাব না ঐ জিলাপি তাত এটা মেচিন আছে ইমান ঠাণ্ডা বৰফৰ নিচিনা গাটো সিজি যায় কি বস্তুৰ বা কথা কৈছা তই তাকেতো অলপ খাই লওঁচোন হ'ব মইতো কেনেকে বুজাম এই আমাৰ যে পাৰ যে থাকে বাহাটো এই দৰ্জাখান নিচিনাই ওখ কিন্তু সেইটো বস্তু লোহাৰ কি কৰেনো ইটা মেচিনত তাতে কিবা পানী বটল গিলা থৈ ঠাণ্ডা হৈ যায় সেইটা তেনেহলে ফ্ৰিজে হ'ব মালিকনি সেনকে নামটো কৈছে জিলাপি সিন্দে তাৰমানে গৰম দিনত বাকচটোৰ ভিতৰতে সোমাই থাকে না হেই নহয় সি তাত বস্তু ৰাখে তিতা বস্তু গিলাখান ঠাণ্ডা হৈ ভালে থাকে হয় নেকি মই জীৱনত প্ৰথমবাৰ দেখা পাইছো না মা কসম ইমান ঠাণ্ডা কাবা বিছনি মাৰি থকা যেন পাছলো দে সিটা বেছি নালাৰবি কাৰেণ্টৰ বস্তু না শৰ্ট কৰিব নান্দ্ৰং এই ৰে খাবা আছে চোন খা চিংৰা নাখাং আৰু মই চিংৰা নাখা খাবা নাগে দে গোজাকে খা গোজা আছে না নাখাঙে খাও আৰু খা মা কসম মানুহগিলে যে কি কাম গিলে কৰি থাকে ইগলা বোলে কিবা তোলা কাপোৰৰ ভিতৰত সোমাই কিনে ঘুমাই কিনো মান কষ্ট কৰিব লাগে ইয়াতে দেখোন ঘুমাব পাৰে ময়ে ঘুমাই চাং আৰু আৰাম ইমান আৰাম লাগে কি লাগে তোৰ নচনা আগতে দেখা নাই আমাক খাপলাক লাগে হে বাইদেউ হতাশা কি আহিলিনো পিছে আজি দুদিন পাৰ হৈ গ'ল
কিন্তু আজিলৈকে ক্ষমা খোজাৰ কথা একো নজনালে যে তাই ক্ষমা খুঁজবো সাপ্লাই খুঁজব লাগিব নখোজে আমাৰ চাহাবে ক্ষমা ঘৰতে ক্ষমা নখোজে তো নোখোজবো ঐ তই চুপ থাক খাপলাক মাতক খাপলাক ৰ'ব 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 মাতি দিছোঁ ৰ'ব এই পখিলা যাচোঁ যা ভিনিয়াক মাতি যা অ ৰবাই অ ভিনি ক'ত বা গেল ভিনি নাহে নেকি মানুহটো বাই হা ভিনি কতো নাই পিছফালেও নাই 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 বোলে মা কসম চাহাবিচোন তাতে কাম কৰি আছে মা কসম ইনে এনে গুচি আছে ৰ এই তই বেছি জানা নেকি নাই কতো হা হ'ব দিয়ক আমি আৰু বেছিকৈ একো নকওঁ তেওঁলোকক ক'ব আজি থানাত কেছটো এণ্ট্ৰি হ'ব এইবাৰ আৰু আমি নাহো এইবাৰ পুলিচ আহিব ঐ যাওঁ ব'ল ঐ ব'ল শুনচোন বল কেছটো নিদিলি ভাল আছিল ঐ পখিলা কি কৰোঁ এতিয়া মা কসম কেছটো যে দিম বুলি কৈছে আজি দিলি সোনকালে শেষ হ'ল হয় না ঐ মৰম নহয় ভাল কথা চিন্তা কৰবা এৰি কি বেয়া কথা চিন্তা কৰছ তই মা কসম চাহাবাতে তাত যাই ধুনীয়া ধুনীয়া বস্তু খাবা পাবো মই খাবা নাপাওঁ মই যাই থাকোঁ তাতে ইয়াৰ পেৰেজি কি হ'ব হে ভগৱান কিবা এটা উপায় দিয়া প্ৰভু ঐ এইগিলা কথা মাথা নামাৰিবি মৰম নহয় আই পখিলি বিলটাটো মা কসম মই ভাল কথা চিন্তা কৰিলে বেয়া পায় পুলিচ আহিব লৈ যাব লৈ যাওঁতে বা কি গাড়ী আনবো মই অলপ উঠি যাম মা কসম হে চাবা বছৰ ইমান লাও লাগলা মাকৰ মূৰে গুটি থাকা ইবাৰে লাও লুকাম নহয় গোটাই মাংসই মাংস গুটি নহা লাও লুকাম মই আৰু দুটামান শুকান মাছকো লুকাব লাগিব ফটা সুৰৰ ঘৰে লৈ যাব লাগিব ঐ মানুহটো অ তোৰ চাংখান বান্ধা হ'ল না পানী আনছো খাবিয়া ইখিনো বান্ধংতে পানী আনব লাগে না খাবিয়া হেইয়া হেই ৰাম ৰ গামছাখানে খুলি যাব ভয় লাগে দি দি পানীখিনি ধুইছা না তই যে আৰু পানী ধোৱা যায় নেকি এনকে খা ধোৱা নাযায় ঠাণ্ডা পৰি গেলে অ জিলেবি শুনচোন কি হোটেলে মালিকে মোক কৈছি অ। সদায় সদায় বোলে মোক কাম কৰা পইচা দিব হয় নেকি সদায় টকা কিটা পালে ভালেই হ'ব দে ঘৰৰ বজাৰ সমাৰখিনি আহিব কিন্তু এটা কথা নহয় কি মোৰ কেইদিন হলে কাম কৰিব যাৱা 2 দিনমান হ'ল পিছে লেচোন মোক 2 দিনৰ পইচাই দিয়া নাই ঠকাইছে নেকি মোক সি তাকেইতো কথামতে তো তোক দিনৰ হাজিৰা দিনে দিম বুলি কৈছিল যেতিয়া দিবাতো লাগছিলে দমে দিম নেকি মই তাক হে তেৰি হিগিলাখান কৰবা নালগে ৰ কিবাকে ইনকামৰ ৰাস্তা এটা পাইছা তাৰো বাদ মাৰবা নালাগে মাৰি নলং দে পিছে যদি সি 1 টাকাও নেদে নহয় তাৰ কথা দিগদাৰ আছে কিন্তু তই কালি হোটেলত যাই হোটেলৰ মালিকক ঘৰত আহিবাৰ সময়ত কাম কৰা টকা কেইটা খুজবি হ'ব দে কালি খুজিম আৰু ৰচোন সি যদি নেদে মাৰিম না কাটিমে হা একো হিগিলাখান কৰবা নালাগে ভালকে সুধবি কিয় নেদে আৰু তিতা যদি কিবা উল্টা পাল্টা কৰে মোক কবি তই নো যাই কিনে কি কৰবি তাতে মই একো নকৰো মই কথাটা যাই কাকাক কম কাকাই যি কৰে কৰব হ'ব দে পিছে তই কৈছা যেতিয়া মই কালি কম দে ইটো ল আৰু মই এইখিনি ভালকে বান্ধো যা আৰু ভাত খাবা কি বনাইছানো সজনা আলু আৰু সয়াবিন সয়াবিন খুৱাই মোক গোটা পাতলা কৰি পেলালি মোক যা কবা আহিছে শুনচোন শুনে কি হল আৰু মা কসম বোলে দূৰত গেলি শুনা নাপায় হৈ যায় শুকান মাছ আছিল কি হল মেকুৰী খাইছে মা কসম ইও কম বস্তু নহয় মোতকে ওপৰত গেছি যি আছে তাকে বনাবি যা হ'ব দে কাম কৰ তই যাচোন সয়াবিন দে পইচা তোৰ বোলে মাইকী মানুহ মাৰিব খুজিছিল হয় না এইবিলাক কথা নকবি ভয় লাগি যায় কি নোকোৱা ডাঙৰ যদি মাৰিব লাগে মোক কবি সি মোক ভয় কৰে না বাপৰে বাপ হ'ব তই আহি ওপৰত আৰু মাথাটো গৰম কৰিব নালাগে তোৰ যদি কিবা কাম আছে কোন নিজা কি তই ঠিকেই কৈছা এই ঘটনাটোৱে আমাৰ একদম মান সন্মান শেষ কৰি দিছে দিছিতো তোনে দুটা মুৰি নাযা কিয় ঐ ঐ তই এটা থিয়া হৈ থাকিবি না যাবি ইয়াৰ পৰা থিয় হৈ নাথাকোনে বহি লৈছো মই এই কি কৰছি ঐ কি ৰ ইয়াৰ মাথাত গৰম পানী মই ঢালি দিম এতিয়া ৰ গৰম পানী পইচা মই যাং দে আনবা নালগা বুলি কওঁ এই মাথা গৰম কৰি দিব ঐ কি দেখছ তাক খেদাৰ বুদ্ধিটো কেনে কৰছং হেনেহেন কোঠা দেচোন সেই তিৰ পেক পেক কৰি নাথাকবি মোৰ মাথা গৰম হৈ গেল তই যা ঐ তোৰ গেষ্টিক দেখোন যৌচোন দাউৰে কিবা কৈছি
ঐ গেষ্টি ও হাউ আর ইউ ও হাবা কোড়া সাটই মইতো নাখাওঁ এইবোৰ ভিতৰি লৈ যাও ঘৰত খাব পারবি মায়ের দিতারে খাব পারবো না ও পইচা পয়সা নালগে নহয় কাইনো পয়সা খুঁজিছি ও মোরে দোকান না কি মানুহ আপুনি ভালে মানুহ লো